নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে আহিছে এটা সুখবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। এই বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই খবৰ সৈতে জানিব পাৰিব এই ভিডিঅ'টোৰ মাধ্যমত। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব আৰু নিজেও এনে ধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰক। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। 40 লাখ মহিলাক 10,000কৈ টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ৰাজ্যৰ মহিলাসকলক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক গোটৰ 40 লাখ মহিলাক চৰকাৰে দিব টকা। ক্ষুদ্ৰ ব্যৱসায় কৰিবলৈ আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব ধন। ব্যৱসায় ভালকৈ কৰিলে পৰৱৰ্তী সময়ত বেংকেও প্ৰদান কৰিব ঋণ। বেংকৰ পৰা ঋণ লোৱা টকা সুদৰ দায়িত্ব ল'ব চৰকাৰে। বেংকক কেৱল ঋণ লোৱা টকা ঘূৰাই দিলেই হ'ব। এইদৰে এইবাৰ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।